আজি আপোনালোকক শিকাম যে কোভিড-19ৰ যিটো এপ আৰোগ্য সেতু সেইটো কেনেকৈ ব্যৱহাৰ কৰে। তাৰ বাবে পোনপ্ৰথমে প্লে ষ্টৰত যাব, তাতে সাৰ্চ কৰিব আৰোগ্য সেতু এপ। সাৰ্চ কৰাৰ পিছত সেইটো ইনষ্টল কৰি ল'ব। মোৰ যেহেতু ইনষ্টল হৈছে সেইবাবে মই ওপেন কৰিছোঁ। ইয়াত 12টা লেংগুৱেজ আছে, তাতে আপুনি যি লেংগুৱেজ সিলেক্ট কৰে সেইটো সিলেক্ট কৰিব পাৰে। মই ইয়াত ইংলিছ সিলেক্ট কৰি লৈছোঁ, তাতে নেক্সট টিপিব। কিছুমান কোভিড-19ৰ আপডেট আছে, সেইখিনি নেক্সট কৰিব। ৰেজিষ্টাৰত ক্লিক কৰিব, তাতে আই এগ্ৰি কৰিব, তাতে আপোনাৰ লোকেশ্যন বিচাৰিব আৰু ব্লুটুথ পাৰমিশ্যন বিচাৰিব, সেইখিনি এলাউ কৰি দিব। এলাউ কৰিব। তাতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব। মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনাৰ এটা OTP আহিব, আই এগ্ৰি কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, তাতে আপুনি সকলো আপডেট পাই থাকিব কোভিড-19ৰ। সেল্ফ এছেছত আপুনি ক্লিক কৰি আপোনাৰ কৰোনাৰ কিমান সম্ভাৱনা আছে সেইখিনি চাব পাৰিব। কিছুমান আপোনাক কুৱেশ্যন সুধিব, তাতে আপুনি এণ্ট্ৰি কৰিব সেইখিনি শুদ্ধভাৱে। তললৈ কিছুমান আপোনাক কৰোনা ভাইৰাছৰ আপডেট দিয়া আছে, সেইখিনি চাব পাৰিব। কিছুমান ইয়াত টিপছ আছে কেনেকৈ কৰোনা ভাইৰাছৰ পৰা সাৱধানে থাকিব পাৰি। যদি আপোনাৰ ওচৰলৈ কোনোবা ৰোগী আহে তেতিয়া আপোনালৈ কিছুমান কোভিড-19ৰ আপডেট আহিব যে আপোনাৰ ওচৰত ৰোগী আছে, তেনেকৈ আপুনি চাব পাৰিব। ইয়াতো কিছুমান কোন দেশত কিমান ৰোগী আছে, কিমান আক্ৰান্ত হৈছে, কিমানৰ মৃত্যু হৈছে, কিছুমান ডাটা ইয়াতে আছে কোভিড আপডেটত। এনেকৈ কোভিড-19 এপটো ইউজ কৰা হয়।